আপোনালোকে সাংবাদিক মানে এই যে পৰ্টেল সাংবাদিকৰ বিৰুদ্ধে কেছ কৰিলে আৰু তেওঁলোকে এৰেষ্ট কৰিলে? এইটো হ'ল আমাৰ এইটো বন্ধু মোৰ সৰুকালৰে, এইটো ফ্ৰেঞ্চ ধাবাৰ মালিক। ফ্ৰেঞ্চ ধাবাৰ এলিগেশ্যন আহিলে যে 28 তাৰিখত কেইটামান ল'ৰা ছোৱালী লৈ পেলাই সোমাই পেলাই, এইটো আমি পিছতে বুজিও পাইছোঁ, অলৰেডি আগতেও দেখিছিলোঁ। তাৰপিছত সিহঁতে খাওঁ বুলি আহি মানে মানুহ চব লৈ আহি কি কৰিলে, ফট কৰি নিজে চব কৰি ভিডিঅ' বনাই ৰাখিছে। আমাৰ ষ্টাফ একজনক কি কৰিছে, মাতি হাল্লা পেলাই মাতি কৰি পেলাই মানে ভিডিঅ' বনাই আছে আৰু তাক টান্দি কৰিছে ছোৱালীবিলাকে, সেইটো যিটো দেখিছোঁ ফুটেজ। তাৰপিছত কি কৰিলে, ইহঁতেতো ষ্টাফ কম থাকোঁতে খাওয়া অৰ্ডাৰ দি এংগেজ থাকোঁতে কি কৰিলে, এই কেবিনত যাই পেলাই নিজে চুপ ভিডিঅ' বনোৱা আছে দেই, আমি দেখিছোঁ। নিজে ভিডিঅ' বনাইছে, কোনো বাহিৰৰ পৰা কায়ো বনোৱা নাই। আৰু যোনে বনাইছে এইটো নিজে কথা পাতি আছে, এইখিনি পূৰা ভইচ আছে। তাৰপিছত কি কৰিলে, সিহঁতে নাম্বাৰটো এটা দি দিলে ষ্টাফক। নাম্বাৰটো দি যোৱাৰ পিছত এই আমাৰ বন্ধুক ফোন কৰি মাতিলে যে আপোনাৰ আহিব লাগে, একবাৰ লগ ধৰিব লাগে ক'ৰবাত। তাৰপিছত সেই বন্ধুৱে মোক জনালে কথাটো যে এনেকৈ আজি ঘটনা ঘটিছে বোলে, তো কি কৰা যায় বন্ধু? মই ক'লোঁ এটা কাম কৰোঁ, কথাটো আমি সুধি ল'ম, জানি লওঁ, আমিতো যিহেতু প্ৰেজেণ্ট নাছিলোঁ, কি হৈছিলে। তাৰপিছত মই কথা পাতিলোঁ, সি যে ইমান অসমীয়াটো ক্লিয়াৰ নাজানে, যাৰ কাৰণে মোক ক'লে আপুনি কথাটো পাতক। তো মই ফোনত কথা পাতিলোঁ যে কি হ'ল এনে ঘটনা। তাৰপিছত ইহঁতে ক'লে এই বেয়া লিপ্ত কিবা কাম চলি আছিলে, বেয়া অনৈতিক কাৰখানা চলি থাকে আৰু কি। সুধিলোঁ এইটো ঠিক আছে, আপোনালোকৰ কি তথ্য আছে আৰু কি, আমি চাব পাৰিম নেকি? ইহঁতে ক'লে আচ্ছা আহক আমি লগ ধৰিম। তো গতিকে একবাৰ লগ ধৰিম কওঁতে ফাৰ্ষ্ট টাইমে ক'ল ঠিক আছে আপোনালোকে কালি হোটেলত লগ ধৰিব। একজনে ক'লে কালি লগ ধৰিব হোটেলত। ক'লে হোটেলত কিয় লগ ধৰিম, য'ত হৈছে তাতে আহক, মই আছোঁ। একো যদি প্ৰব্লেম নাই আহক, কোনো মেটাৰ নাই। তাৰপিছত আৰু এক ফোন ৰিপিট মাৰি আমাক ক'লে এটা কাম কৰা, ইহঁতে বোলে টাইম নাই, আহি গৈছে, গুৱাহাটী যাব। আৰু একজনে ক'লে নাই দাদা আপোনালোকে যদি আজি নাহে আমি নিউজটো বজাই দিম নেকি, এনেকুৱা কৈ আমাক মাতিলে ইমাৰ্জেঞ্চি। তো আমি ক'ত যাব লাগে, লোৱাৰ আছাম বাছ ষ্টেণ্ড। হ'ব লোৱাৰ আছাম বাছ ষ্টেণ্ড আমি গ'লোঁ দুজনে মিলি। যাই পেলাই আমি ক'লোঁ যে ঠিক আছে কি আছে আপোনালোকৰ, কি প্ৰব্লেম হৈছিল। ফুটেজটো দেখালে, ফুটেজটো চালোঁ, নিজে এডভান্সত বনাই ৰখা। আৰু ইহঁতে ইতিমধ্যে যিটো বনাইছে চব পিছত মই অলপ খং উঠিলোঁ। ইহঁতে ক'লে পইচা এইটো কি বজাম না কি কৰিম, ডাইৰেক্ট সুধিলে। তেখেতক সুধিলে, আমাক সুধিল এইটো কি বজাই দিম, এইটোতো মেকিং। পিছত কয় আমাক পইচা নিদিলে আমি বজাই দিম, এনেকুৱা ক'ল। তাৰপিছত 2 লাখ এনে মোটামুটি খুজিছে, 2 লাখ এনেকৈ লাগে। তাৰপিছত মই ক'লোঁ এইটো কি কথা, মই খং উঠিছোঁ একচুৱেলি। ডাইৰেক্ট সুধিলে এইবিলাক ডুপ্লিকেট কিবা কৰি তহঁতে সাংবাদিক হয় না নহয়, তহঁতে কি আছে, তই এইবিলাক মেকিং দেখিলে বুজা যায়। নিজে ভিডিঅ' বনাইছে, এডভান্সত চব ৰেডি। কোনে দিছে ভিডিঅ'? হয় কাষ্টমাৰে দিছে। এইটোতো মেকিং হ'ল। আমি কিয় এইটো পইচা দিম, এনেই ধাৰত ফাঁচি আছে। মই গালি চালি দি তাৰপিছত কথাটো কৈ ইহঁতৰ লগত আহি গ'লোঁ। সেই কথাটো কি কৰিলে, সেইদিনাখন নিউজ নবজালে। নেক্সট দিনাখনৰ পৰা দেখিলোঁ পূৰা নিউজ বজাই আছে, যাহা তাহ কথা কৈ আছে। তো গতিকে এইটো যিটো ব্লেকমেইলিং, আমাৰ লগত ভইচ ৰেকৰ্ডিং কিবা কিবিও আছে। তো সেই সংক্ৰান্তত আমি কি কৰিলোঁ, এই ভাইক ক'লোঁ এটা কাম কৰা, আপুনি এফআইআৰটো কৰি দিয়ক, উপায় নাই, আপোনাৰ মান সম্মান গৈছে। কাজল থানা এইটো এফআইআৰটো দিয়া হ'ল। তো সেয়াৰ পিছত এই যে আজি শুনিলোঁ ধৰি আনিছে, তাৰ কাৰণে আমি কি কৰিলোঁ, মোটামুটি কৈজন আমি ইমান 4জন এনেকৈ শুনিছোঁ আৰু কি। কিমানজন আছিল? সেইদিনাতো আমি দেখিলোঁ 8জন মানে আছিল মোটামুটি, ৰাতি আন্ধাৰত। এই কোনা চবেই আছে একেলগত। যি নহওক আমি আজি এইটো যিটো আমাৰ আৰক্ষী প্ৰশাসনে দায়িত্বটো ল'লে, সেইকাৰণে আমি চিৰাং জিলা আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাওঁ আৰু কি। ধন্যবাদ।